নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকক দুটামান জানিবলগীয়া কথা ক'ম, তো ভিডিঅ'টো সম্পূৰ্ণ চাব। বাচনৰ তলত মাটি লিপি জুইত দিয়া হয় কিয় আপোনালোকে জানেনে বাৰু এইটো কথা? ইয়াৰ কাৰণ দুটা। এটা হ'ল বাচনটো লেতেৰা হ'লেও সহজে চাফা কৰিব পাৰি, আনটো হ'ল যিকোনো বাচনৰ তল ভাগ সমান আৰু মিহি হয়, তাতে মাটি লিপি দিলে কিছু সহতা হয়, তাপ সোনকালে শোষণ কৰিব পাৰে আৰু এই তাপ কিছু বেছি সময় থাকে। সেয়ে ৰান্ধিবলগীয়া বাচনৰ তলত মাটিৰে লেপি দিব লাগে। 6 মাহ বয়সলৈকে কেঁচুৱাক গাখীৰ দিয়া হয় কিয় আপোনালোকে জানেনে বাৰু? ইয়াৰ কাৰণ এইটোৱেই যে কেঁচুৱাৰ হজম শক্তি আৰু ৰোগ প্ৰতিৰোধ শক্তি কম থাকে। সেয়ে এই সময়ত গোটা আহাৰ দিলে পেটৰ ৰোগ হ'ব পাৰে। 6 মাহৰ পৰা লাহে লাহে হজম শক্তি বাঢ়ি আহে আৰু তেতিয়াহে অন্য খাদ্য দিলে শিশুৰ স্বাস্থ্য গঢ়ি উঠে। আৰু ই বিজ্ঞান ভিত্তিক কথা। কোনোবাই ৰাতি মাতিলে এবাৰতে মাত দিব নালাগে কিয় আপোনালোকে জানেনে বাৰু? ইয়াৰ উত্তৰটো এইটোৱেই যে টোপনি গৈ থাকিলে মানুহৰ শৰীৰ অচেতন অৱস্থাত থাকে। এই অৱস্থাত এবাৰত নুশুনিবও পাৰে। প্ৰথম মাতটো শুনিবলৈ পালেও কোনে মাতিছে সেইটো ভালদৰে বুজি পোৱাটো সম্ভৱ নহ'বও পাৰে। সেয়ে ওলাই আহিব নালাগে, হয়তো কোনো দুষ্ট লোকেও মাতিব পাৰে। সেয়ে অন্ততঃ 3বাৰ মাতাৰ পাছতহে সঁহাৰি দিব লাগে বা ওলাই যাব লাগে। কেতিয়াবা এনেদৰে একেটা মাতত ওলাই আহিলে জীৱনৰ বা সম্পত্তিৰ ক্ষতি হ'ব পাৰে। সেইবাবে আপোনালোকে কেতিয়াও ওলাই নাহিব।